ঢাক মই এতিয়া আছোঁ দেওমৰনৈত দুৰ্গা মন্দিৰত। ইফালে আপোনালোকে দেখিছে, ইফালে মন্দিৰ আছে সেৱা কৰিলোঁ আৰু এতিয়া বাহিৰত আৰতি হৈ আছে। কাৰণ মন্দিৰৰ ভিতৰত আৰতি কৰাটো বহুত অসুবিধা হয়, কাৰণ যথেষ্টখিনি মানুহ আছে ইয়াতে। এতিয়া আমি যাম আৰতিস্থলীলৈ, আৰতি চাম। ভিডিঅ'টো আৰম্ভ কৰক আৰু মোৰ লগত আছে গীতাৰ্থ। হাই হেল্ল' নমস্কাৰ। মোৰ অসমবাসী ৰাইজ, আজি হৈছে বিজয়া দশমী আৰু এই বিজয়া দশমীত মই যাব ওলাইছোঁ চাংচাৰী, তাৰপিছত যাম গৌৰীপুৰ, তাৰপিছত দেওমৰনৈ, তাৰপিছত যাম বানেইগুচি হাবামাৰা। যিমান পাৰোঁ ভিডিঅ' দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। বেছি নোৱাৰিলেও অলপ হ'লেও দিম। আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। ব'লক এতিয়া যাওঁ। কি দেখা পাওঁ আপোনালোকে চাই থাকক। আজি হৈছে দশমী আৰু দশমীৰ দিনা মই গুৱাহাটীৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। গুৱাহাটীৰ পৰা মই দেওমৰনৈৰ আমাৰ নিজৰ পূজাস্থলীও দেখাম। চাই লওক। আৰু এনেকৈ এই গুৱাহাটীৰ ভিতৰে ঘূৰি গৈ ধুনীয়াকৈ ইয়াতে দেখিছে আপোনালোকে চাৰিওফালে একদম ধুনীয়া পৰিৱেশ আৰু বিশেষভাৱে ইয়াতে ফটো উঠিবৰ কাৰণে ধুনীয়াকৈ প্লেচবোৰ ৰাখি থৈ দিছে। ফটো উঠিলোঁ। লগতে গৌৰীপুৰতো গ'লোঁ দুৰ্গা পূজাত স্থলীত, কিন্তু মই ভিডিঅ' কৰা নহ'লে।
হাজাৰ হাজাৰ মানুহৰ সমাগম হ'ব। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক, এয়া চাব পাৰে আপোনালোকে। আচলতে কথা কোৱাৰ ইয়াত কোনো সুযোগেই নাই, গতিকে মই তাতে নকৈ মই ঘৰতে এনেকৈ মই কথাখিনি কৈ দিছোঁ আপোনালোকক। এই সময়খিনিত কথা কোৱাৰ বহুতখিনি অসুবিধা হয়, গতিকে মই বৰ বিশেষ একো কোৱা নাই, যিমান পাৰোঁ ভিডিঅ' দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এয়াই আছিল নৱমী আৰু দশমীৰ দৃশ্যসমূহ। আপোনালোকে যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু জনাব, আৰু যাতে আগলৈ ভিডিঅ'সমূহ দি থাকিব পাৰোঁ তাৰ কাৰণে উৎসাহিত কৰিব বুলি আশা ৰাখি সকলো ভালে থাকক, কুশলে থাকক, আকৌ যাতে এই বছৰটো আমি পাওঁ তাৰেই আশা কৰিলোঁ।